নমস্কাৰ ৰাইজ, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে আছে। মই আজি বনাব ওলাইছোঁ এবিধ শাকৰ ৰেচিপি। আৰু এইবিধ শাক হৈছে মূলা শাক। দেখিছেনে? এয়া সৰু সৰু মূলা হৈছে, সৰু সৰু এনেকুৱা ধৰণৰ মূলা শাকেৰে মই মাছেৰে বনাম। আহকচোন, মই শাকখিনি বাছি লওঁ, তাৰপিছত ভালদৰে ধুই ল'ম। তো মই শাকখিনি এতিয়া বাছি লোৱা নাই, ভালদৰে এইদৰে ইয়াৰ পৰা দেখিছেনে? এইখিনিৰ পৰা এইদৰে এনেকৈ ছিঙি বাকীখিনি পেলাই দিলে হ'ল। আহকচোন, মই কিদৰে কৰোঁ। এয়া মই ধুনীয়াকৈ এইদৰে টুঙি ধুই পেলাই এটা ফুটা খৰাহি থৈ দিছোঁ পানীখিনি নিগৰিবলৈ। এতিয়া শাকখিনি মই কাটিম। এয়া মই শাকখিনি এইদৰে মুঠি কৰি লৈছোঁ। এইদৰে মই ভাঙি লৈছোঁ এইখিনি। এনেকৈ মিহি মিহিকৈ কাটি ল'ম। এইদৰে এনেকৈ মিহি মিহিকৈ গোটেইখিনি শাক ধুই লৈ পেলাই এইদৰে কাটি ল'ম। এয়া গোটেইখিনি এইদৰে কটা হ'ল। এইবাৰ মূলা শাক অকণমান তিতা লাগে, সেইবাবে অকণমান নিমখ দিছোঁ। দি এইদৰে হাতেৰে মোহাৰিব লাগিব। এইদৰে এনেও যদি আপোনালোকে ভাজে এইদৰে মোহাৰিয়ে ল'ব। মই অকণমান বেলেগকৈ ভাজি দেখুৱাম বাৰু আজি। আপোনালোকে ইন জেনেৰেল যদি ভাজিও খায়, মূলা শাকটো এইদৰে অকণমান মঠি ল'ব নিমখ দি পেলাই, তেতিয়া শাকটো গলি যায়। খাবলৈ টেষ্ট হয়, তিতা ভাৱটো নাথাকে। এইদৰে মঠাৰ পিছত দেখিছে পানী ওলাইছে। এইদৰে এনেকৈ মুঠি জোৰকৈ অকণমান হেঁচি দিব। শাকটো এইদৰে কমাই দিম। দেখিছেতো, এই পানী ওলাইছে না। এইবাৰ আহক কিদৰে বনাওঁ মই। মূলা শাকখিনি মাছৰ মূৰ এইদৰে বনাম। মাছৰ মূৰ এইয়া ফিছা এইদৰে মই বনাম। চ' এইখিনি মই ভাজি উঠিলোঁ। এইবাৰ কেৰাহীত এয়া তেল 2 চামুচ আছে, কালজিৰা ফোৰণ দিলোঁ। পিঁয়াজ দিম, জলকীয়া দিলোঁ। জলকীয়া নিজৰ মতে দিব। শাকৰ পিঁয়াজ বেছি সময় ভাজিব নালাগে, এইদৰে থ'লে ভাল লাগে। সেইকাৰণে মই শাকখিনি দি দিম লগে লগে এতিয়া। ইয়াত পানীখিনি আছে, সেইখিনি মই এতিয়া নিদিওঁ, শেষত দিম। ভালদৰে অকণ নিমখ দি শাকখিনি অকণমান সময় ভাজিব লাগিব। এয়া দেখিছে, অকণমান ভজা হৈছে। এইবাৰ এই অকণমান আদা চকলিয়াই মই খুন্দনিয়াত খুন্দি দিছোঁ। এইটো মিহি হ'ব নালাগে। আৰু অকণমান নহৰু দিছোঁ 4 ফুটা। এইখিনি অকণমান সময় ইয়াৰ লগত ভাজি শাকখিনি ভজা ধৰণৰ হৈছে। এতিয়া মই 10 মিনিট ভাজি ল'লোঁ। এইবাৰ 2 চামুচ মই ইয়াত খাৰ দিম। আৰু লগে লগে খাৰ দিলে লগে লগে পানী দিব লাগে, সেইবাবে মই পানীও দিলোঁ অকণমান। দি পেলাই মাছৰ মূৰ এইখিনি গোটেইখিনি ইয়াত দি দিলোঁ। ধুনীয়া গোন্ধ ওলাইছে, ৰেডি হৈ গ'ল। অকণমান পিছত এইদৰে অকণমান পানী ঢাকাত নমাব লাগিব। আৰু মাছৰ মূৰ আৰু চাগলৈ দিছিলোঁ, অকণমান মই এইদৰে থেতেলাই দিছোঁ। খাবলৈ খুব সোৱাদ লাগে। আৰু কৰচোন বনাই এইদৰে, গোটেইখিনি ভাত খাব পাৰিব, ইমান সোৱাদ হয়। খুব ধুনীয়া গোন্ধ ওলাইছে মই বনাই থাকোঁতে এতিয়া।
আকৌ 5 মিনিটমান ৰাখি মই নমাই দিম। 5 মিনিট হৈ গ'ল। এইবাৰ নমোৱাৰ আগে আগে মই ইয়াত অকণমান এচামুচ কেঁচা সৰিয়হৰ তেল দি দিম। দি পেলাই নমাই অকণমান সময় ৰাখি নমাই দিম। এইদৰে অকণমান পানী ৰাখিব। এয়া চাওক, মোৰ মূলা শাক প্ৰস্তুত হৈ গ'ল। খাবলৈ খুবেই সোৱাদ হৈছে। ইয়াৰে গোটেই ভাত খাব পাৰিব। আৰু মূলা শাকৰ উপকাৰিতাও বহুত আছে, লগত অপকাৰিতাও এটা আছে। উপকাৰিতাবোৰ হ'ল মূলা শাক অকণ তিতা হয়, তাৰ বাবে ব্লাড চুগাৰ থকা মানুহৰ কাৰণে খুবেই ভাল। লগত চি ভিটামিন আছে আৰু এণ্টি অক্সিডেণ্ট বহুতবোৰ আছে। চ' সেইবোৰ মূলা শাকৰ কাৰণে খালে স্কিনো ভালে থাকে মানুহৰ। সেইবাবে তিতা যদিও অকণমান লাগে, এইদৰে বনাই খালে কেতিয়াও নাভাবিব যে এই শাকটো তিতা হয়। সেইবাবে এইদৰে বনাই খাবচোন। আৰু এটা কথা, বেয়া যে অপকাৰটো বুলি ক'লোঁ মই, সেইটো হ'ল আপোনাৰ যে যাৰ মানে পাথৰী ৰোগ আছে, কিডনীৰ প্ৰব্লেম, কিডনীত পাথৰ আছে, তেনেকুৱা লোকে মূলা বা মূলা শাকটো অলপ এভইড কৰি চলাটোৱে ভাল। তেওঁলোকৰ কাৰণে মূলাটো বেয়া। যদি এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব, যাতে মই দি থকা ভিডিঅ'বোৰ আগলৈকে আপোনালোকে পাই থাকে। আজিলৈ এৰিলোঁ, ধন্যবাদ।